2025 চনৰ নতুন চৰকাৰী ঘৰৰ লিষ্ট আহি গ'ল। এই লিষ্টটো আপোনালোকে কেনেকৈ চাব, আপোনাৰ নাম আহিছে নে নাই কেনেকৈ চাব, আপোনাৰ গাঁৱত কিমানজন মানুহৰ নাম আহিছে বা আপোনাৰ ৱাৰ্ডত কিমানজন মানুহৰ নাম আহিছে, আপোনাৰ পঞ্চায়তত কিমানজন মানুহৰ নাম আহিছে, আপোনালোকে মোবাইলৰ জৰিয়তে আপোনালোকে চাব পাৰিব। আমি যিহেতু আজি আপোনালোকক দেখুৱাম যাতে আপোনালোকে পঞ্চায়তত নোযোৱাকৈ আপোনালোকে ঘৰতে বহি আপোনাৰ যিটো মোবাইল ফোন আছে সেই মোবাইল ফোনৰ জৰিয়তে আপোনালোকে লিষ্টখন কেনেকৈ চাব, আপোনাৰ হাতত থকা স্মাৰ্টফোনৰ জৰিয়তে আপোনালোকে লিষ্টখন চাব পাৰিব। কেনেকৈ চাব পাৰিব এই ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ আপোনালোকক জনাই দিম। গতিকে আপোনালোকে যদি এই চেনেলত প্ৰথমবাৰ আহে চেনেলটো ছাবস্ক্ৰাইব কৰি পাছত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, কাৰণ এনেধৰণৰ যেতিয়া মই ভিডিঅ' আপলোড কৰোঁ যাতে সকলোৰে আগত আপোনালোকে পাই যায়। এতিয়া এই লিষ্টখন চাবলৈ হ'লে আপোনালোকে প্ৰথমতে এইটো ৱেবছাইটত আহিব লাগিব। এইটো ৱেবছাইটৰ লিংক মই এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত দি ৰাখিম। তাত ক্লিক কৰি ডাইৰেক্টলি আপোনালোকে এইটো ৱেবছাইটত আহি যাব। ইয়াত অহাৰ পাছত আপোনালোকে কি কৰিব লাগিব চাওক। ইয়াত অহাৰ পাছত চাওক, ইয়াত হোৱাটছআপ বুলি যিটো অপশ্যন দিয়া আছে এই অপশ্যনটোত আপোনালোকে জাষ্ট ক্লিক কৰি দিব এবাৰ। এইটোত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে স্ক্ৰল ডাউন কৰি তলপিনে আহিব। অহাৰ পাছত চাওক ইয়াত কেইটামান অপশ্যন দিয়া আছে। ইয়াত চাওক প্ৰথমটো আছে ডাটা এণ্ট্ৰি, 2 নম্বৰত আছে ৰিপৰ্ট, 3 নম্বৰত আছে এফটিঅ ট্ৰেকিং, 4 নম্বৰত আছে পে'মেণ্ট, তাৰপাছত 5 নম্বৰত পাৰফৰ্মেঞ্চ ইণ্ডেক্স। আপোনালোকে জাষ্ট কি কৰিব লাগিব, ইয়াত চাওক যিটো ৰিপৰ্ট বুলি অপশ্যন দিয়া আছে এইটোত আপোনালোকে জাষ্ট ক্লিক কৰি দিব লাগিব। যিহেতু আমি লিষ্টখন চাম 2025 বৰ্ষৰ লিষ্টত আমাৰ নাম আহিছে নে নাই, বা আপোনালোকৰ নাম আহিছে নে নাই, আপোনাৰ গাঁৱত কিমানজন মানুহৰ নাম আহিছে, কোনে কোনে গড় লাভ কৰিব, আপোনালোকে নিজৰ মোবাইল ফোনৰ জৰিয়তে আপোনালোকে চাব পাৰিব। এতিয়া আপোনালোকে যদি ইয়াত লিষ্টখন চাবলৈ হ'লে আপোনালোকে জাষ্ট ৰিপৰ্ট বুলি যিটো অপশ্যন দিয়া আছে এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। এইটোত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ পেজটো অলপ লোডিং খাব। এতিয়া আপোনালোকে কি কৰিব, স্ক্ৰল ডাউন কৰি তলপিনে আহিব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব, কাৰণ যদি আপোনালোকে স্কিপ কৰি চায় তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো বুজি নাপাব। বুজি নাপালে আপোনালোকে লিষ্টখন চাব নোৱাৰে। এতিয়া আপোনালোকে ইয়াত চাওক, এইটো লিষ্টখন চাবলৈ হ'লে আপোনালোকে ইয়াত যিটো ভেৰিফিকেশ্যন পঞ্চায়তৰ ভেৰিফিকেশ্যন লিষ্টখন চাবলৈ হ'লে আপোনালোকে ডাইৰেক্টলি কি কৰিব, স্ক্ৰল ডাউন কৰি তলপিনে আহিব। স্ক্ৰল ডাউন কৰি তলপিনে অহাৰ পাছত ইয়াত চাওক এটা অপশ্যন দিয়া আছে ছ'চিয়েল অডিট ৰিপৰ্ট। এইটোৰ তলত এটা অপশ্যনেই আছে ভেৰিফিকেশ্যন যিটো ডিটেইল। আপোনাৰ নামটো ভেৰিফিকেশ্যন হৈ গৈছে, কিন্তু এতিয়া যদি আপোনালোকে ভেৰিফিকেশ্যন হৈ গৈছে তেতিয়াহ'লে আপোনালোকে গড় লাভ কৰিব। আপোনাৰ সকলোখিনি ভেৰিফিকেশ্যন হৈ গৈছে, মানে আপোনাৰ গাঁৱত যিমান মানুহ আছে এই ভেৰিফিকেশ্যন লিষ্টত যদি আপোনালোকৰ নামটো থাকি যায় তেতিয়াহ'লে আপোনালোকে গড় লাভ কৰিব। এতিয়া এই ভেৰিফিকেশ্যন লিষ্টটো চাবলৈ হ'লে আপোনালোকে জাষ্ট এইটো যিটো অপশ্যন দিয়া আছে এই অপশ্যনটোত ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ পাছত স্ক্ৰল ডাউন কৰি তলপিনে আহিব। ইয়াত চাওক প্ৰথম যিটো অপশ্যন দিয়া আছে ইয়াত ৱাল ষ্টেট দিয়া থাকিব। চাওক ইয়াত ৱাল ষ্টেট বুলি দিয়া থাকিব। আপোনালোকে জাষ্ট কি কৰিব, ইয়াত আপোনালোকে টিক মাৰ্ক কৰি ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত চাওক আপোনাৰ সকলোখিনি ষ্টেটৰ নাম আহি যাব। আমি যিহেতু আছামত থাকোঁ কাৰণে আমি আছাম যিটো অপশ্যন হয়, চাওক এইটো আছাম, 2 নম্বৰ অপশ্যনটো আছাম হয়। এই 2 নম্বৰ অপশ্যনটো আছাম। আপোনালোকে জাষ্ট এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত আপোনালোকে স্ক্ৰল ডাউন কৰিব। 2 নম্বৰ অপশ্যন যিটো দিয়া আছে চাওক এইটোত চিলেক্ট বুলি 2 নম্বৰ অপশ্যন দিয়া আছে। আপোনালোকে জাষ্ট কি কৰিব, চিলেক্ট অপশ্যনত ক্লিক কৰি দিব। ইয়াত চিলেক্ট অপশ্যনত ক্লিক কৰিব। চিলেক্ট অপশ্যনত ক্লিক কৰি আপোনালোকৰ যিটো নিজৰ ডিষ্ট্ৰিক্ট হয় সেই নিজৰ ডিষ্ট্ৰিক্টটো আপোনালোকে ইয়াৰ পৰা বাছি উলিয়াই ল'ব। আপোনালোকে চাওক ইয়াত আপোনালোকে স্ক্ৰল ডাউন কৰিলে আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টটো আহি যাব। চাওক কোনটো আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্ট হয় এইটো আপোনালোকে চিলেক্ট কৰি ল'ব। এইটো আপোনালোকে চিলেক্ট কৰি ল'ব। মই মোৰটো চিলেক্ট কৰি আছোঁ। চিলেক্ট কৰি লোৱাৰ পাছত আপোনালোকে ইয়াত 3 নম্বৰ অপশ্যন যিটো আছে ইয়াত আপোনালোকে চিলেক্ট অপশ্যনত ক্লিক কৰিব। চিলেক্ট অপশ্যনত ক্লিক কৰি আপোনালোকৰ যিটো ব্লক হয় সেই ব্লকৰ নামটো আপোনালোকে জাষ্ট চিলেক্ট কৰি ল'ব। আপোনালোকে নিজৰ ব্লকৰ নামটো আপোনালোকে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পাছত আপোনালোকে তাৰ পাছত 4 নম্বৰ অপশ্যন যিটো দিয়া আছে এই 4 নম্বৰ অপশ্যনটোত আপোনালোকে চিলেক্ট অপশ্যনত ক্লিক কৰিব। চিলেক্ট অপশ্যনত ক্লিক কৰাৰ পাছত আপোনালোকৰ যিটো গাঁও পঞ্চায়ত হয় নিজৰ গাঁও পঞ্চায়তটো আপোনালোকে জাষ্ট চিলেক্ট কৰি ল'ব। স্ক্ৰল ডাউন কৰিলে বা স্ক্ৰল আপ কৰিলে আপোনালোকৰ যিটো সকলোখিনি গাঁও পঞ্চায়তৰ নাম আহি যাব। এতিয়া আপোনালোকৰ যিটো গাঁও পঞ্চায়ত হয় সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পাছত স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পাছত চাওক ইয়াত তাৰ পাছত যিটো অপশ্যন দিয়া আছে চিলেক্ট বুলি, এই চিলেক্ট অপশ্যনত আপোনালোকে ক্লিক কৰিব। আমি যিহেতু 2025 বৰ্ষৰ লিষ্ট চাম, গতিকে আপোনালোকে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পাছত চাওক ইয়াত দিয়া আছে একেবাৰে তলত দিয়া থাকিব। চাওক একেবাৰে তলত দিয়া থাকিব এইটো 2024-25। এইটো আপোনালোকে 2025 চনত আপোনালোকে জাষ্ট ইয়াত আপোনালোকে টিক মাৰ্ক কৰিব।
ইয়াত টিক মাৰ্ক কৰিব। আপোনালোকে কি কৰিব স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰিলে তাৰ পাছত যেটো সিলেক্ট বুলি অপচন দিয়া আছে আপোনালোকে ইয়াত সিলেক্ট অপচনত ক্লিক কৰিব। সিলেক্ট অপচনত ক্লিক কৰাৰ পাছত ইয়াত চাওক আপোনালোকে কি কৰিব প্ৰথম যেটো আহিছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ যেটো অপচন দিয়া আছে আপোনালোকে জাস্ট প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ অপচনত ক্লিক কৰিব। ইয়াত ক্লিক কৰিবলৈ হলে আপোনালোকে এই অপচনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ পেজটো লোডিং খাব। এতিয়া আপোনালোকে কি কৰিব স্ক্ৰল ডাউন কৰি তলপিনে আহিব। তলপিনে অহাৰ পাছত চাওক ইয়াত আপোনালোকৰ ক্যাপচা কোডটো বহুত মানুহে কিন্তু ক্যাপচা কোডটো দিব নোৱাৰে কাৰণে মোক কমেন্ট কৰি থাকে। এটো ক্যাপচা কোডটো কেনেকৈ বহাব লাগিব আপোনালোকক মই বুজাই দি আছো। মানে বহুত মানুহে কয় ক্যাপচা ইনভ্যালিড দেখাই আছে। এটো আপোনালোকে কি কৰিব ইয়াত যেটো দিয়া আছে চাওক ইয়াত আপোনালোকক সহজকৈ মই বুজাই আছো। ইয়াত দিয়া আছে ইয়াত যেটো ক্যাপচা কোডটো দিয়া আছে এটো আপোনালোকে কি কৰিব ইয়াত বৰ্তমান দিয়া আছে 27 আৰু +30। এতিয়া আপোনালোকে কি কৰিব ডাইৰেক্টলি আপোনাৰ মোবাইল ফোনৰ ক্যালকুলেটৰত যাব। ক্যালকুলেটৰত যাব। আপোনালোকে কি কৰিব ক্যালকুলেটৰত যাব। ক্যালকুলেটৰত গৈ চাওক ইয়াত বৰ্তমান আমাৰ দিয়া আছে 27 + 30। এতিয়া 27 + 30 এতিয়া যদি ইয়াত থাকিলে হয় 27 - 30 যদি থাকিলে হয় তেতিয়ালে ইয়াত মাইনাস দিব। ইয়াত যেনেকৈ থাকে তেনেকৈ দিব। দি পিছত ইয়াত চাওক বৰ্তমান দিয়া আছে ইয়াত মই মাইনাস চিহ্ন বহুত সময়ত থাকে এটো ওয়েবসাইটত। এতিয়া আপোনালোকে কি কৰিব চাওক ইয়াত দিয়া আছে -3। এতিয়া যদি আপোনাৰ ক্যাপচা কোডটো যিমান হয় ইয়াত যদি -3 থাকে তেতিয়ালে আপোনালোকে তাতো মাইনাস দি বহুৱাব লাগিব। আৰু যদি প্লাস থাকে তেতিয়ালে আপোনালোকে প্লাস অপচনটো দিব নালাগে। ডাইৰেক্টলি আপোনাৰ যেটো হয় হেটো আপোনালোকে বহুৱাই দিব। এনেকৈ আপোনালোকক মই সহজ তৰিকাত আপোনালোকক বুজাই দিছো। এনেকৈ আপোনালোকে এটো কৰিব। এটো এনেকৈ কৰিলে হৈ যাব। আপোনালোকে ক্যাপচা কোডটো কেনেকুৱা বহাব লাগে মই আপোনালোকক নিশ্চয় বুজাই দিছো। আৰু এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি লওক। কাৰণ এনে ধৰণৰ ইনফৰমেটিভ ভিডিও এই চেনেলত আপোনালোকে ৰেগুলাৰ পাই থাকিব। ক্যাপচা কোডটো বহুৱাই আপোনালোকে ইয়াত যেটো সাবমিট বুলি অপচন যেটো দিয়া আছে এই সাবমিট অপচনত আপোনালোকে জাস্ট ক্লিক কৰি দিব লাগিব। এই সাবমিট অপচনত ক্লিক কৰাৰ পাছত আপোনালোকে স্ক্ৰল ডাউন কৰি তলপিনে আহিব। আপোনাৰ যেটো বেনিফিচিয়াৰী ডিটেইলছ সকলোখিনি আহি গৈছে। আৰু এই লিষ্টটো যদি আপোনালোকে ডাউনলোড কৰিব বিচাৰে আপোনালোকে কি কৰিব ইয়াত যেটো দুটা অপচন দিয়া আছে ইয়াত চাওক প্ৰথমটো দিয়া আছে ডাউনলোড এক্সেল এটোত আপোনালোকে ক্লিক নকৰিব। আপোনালোকে যেটো তলত ৰঙা কালাৰৰ দিয়া আছে ডাউনলোড পিডিএফ বুলি এই ডাউনলোড পিডিএফ যেটো অপচন দিয়া আছে এই ডাউনলোড পিডিএফ অপচনত আপোনালোকে ক্লিক কৰিব। এই ডাউনলোড পিডিএফ অপচনত ক্লিক কৰি দিব। ক্লিক কৰিলে আপোনাৰ এটো ডাউনলোড হৈ যাব। পিছত আপোনালোকে কি কৰিব ড্ৰাইভ বুলি যেটো অপচন দিয়া আছে ড্ৰাইভ এই ড্ৰাইভ অপচনত আপোনালোকে ক্লিক কৰি দিব। পিডিএফ ভিউৱাৰ ড্ৰাইভ পিডিএফ ভিউৱাৰ অপচনত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে চাওক আপোনাৰ লিষ্টখন চাওক আহি গৈছে। এনেকৈ আপোনালোকে লিষ্টখন ডাউনলোড কৰি ৰাখি ল'ব পাৰে আপোনাৰ মোবাইল ফোনত। আশা কৰিছো ভিডিওটো বহুত ভাল লাগিছে। আৰু ভিডিওটো ভাল লাগিলে এটা লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। কাৰণ এই চেনেলত এনে ধৰণৰ ইনফৰমেটিভ ভিডিও সদায় দি থাকিম। আজিৰ ভিডিও এইখিনি। ধন্যবাদ।